हेलो बच्चों আজি ৰবলৈ পাৰা নাই তোমালোকৰ সন্মুখত আহি গৈছো সো এই ভিডিওটো অকমান মানে কি কম অকমান স্পেশালি হয় কব গলে হয় না নাই স্পেশাল এটো কাৰণে হয় যে তোমালোকে জুনে জুনে ক্লাস 10ত আছিলা এতিয়া তোমালোকে অহা কালি উত্তীৰ্ণ হয় তোমালোকে ক্লাস 11ত যাবা তোমালোকে চুজ কৰিবা নিজৰ ষ্ট্ৰীমটো কিন্তু তোমালোকে উত্তীৰ্ণ হৈ যাবা আৰু সাগে আমি ক্লাছত তেনেকুৱাকে লগ নাপাম হেতুৰ কাৰণে অকমান মুৰু মনটো অকমান বেয়াই লাগি আছে কিন্তু তোমালোকে ইতিমধ্যে সাগে গমে পাইছা যে আমাৰ ৰেসপেক্টেড এডুকেশন মিনিষ্টাৰ ৰনজ পেগু ছাৰে অলৰেডি এটো ঘোষণা কৰি দিছে যে অহা কালি তোমালোকৰ ৰিজাল্ট টু দিয়া হ'ব তা মানে 10ৰ HSLC ৰিজাল্ট টু দিয়া হ'ব ৰাতিপুৱা 10টাৰ পৰা 11টাৰ ভিতৰতে দিয়া হ'ব সো তোমালোকে সকলোৱে সাজু হৈ যোৱা কিমান আগতে আমাৰ ৰেসপেক্টেড সিএম ছাৰেও এটো কথাটো কৈছিলে যে 10 তাৰিখে তোমালোকৰ ৰিজাল্টটো আনা হ'ব বা দিয়া হ'ব আৰু হেইটো দিন আহি গৈছে হেই ডেটো তোমালোকৰ কাৰণে আহি গৈছে মই জানো তোমালোকৰ মনত বহুত ভয় আছে বহুত কোনোবা মানে উত্তেজিত আছে কোনোবা সাগে বহুত বেছি মানে ওয়েট কৰি আছে যে মই ফলাফলটো পাও সোনকালে মোৰ নামটো সাগে টপত থাকিব কিছু মানে এনেকুৱা আছে যে যিমান তুমি ভাবিছিলা যে এক্সামটো ভাল হ'ব হিমান ভাল হোৱা নাই অকমান সাগে এনেকুৱা হ'ব পাৰে যে মাৰ্কস তোমালোকে অকমান কম পাব পাৰা বাট জিয়ে নহক তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে জিয়ে মাৰ্কস পোৱা বহুত ভাল মাৰ্ক বা অকমান কম ভাল মাৰ্ক পোৱা কিন্তু তোমালোকৰ সন্মুখত আৰু ডাঙৰ অপৰচুনিটি আহি আছে ঠিক আছে ক্লাস 11 আৰু 12 আৰু সেই অপৰচুনিটি কেটা তোমালোকে বৰ ভালকে ইউজ কৰিব লাগিবই ঠিক আছে তাৰ মানে তুমি জি শৰ্টকামিংস এতিয়া ইয়াতে পাইছা মানে ক্লাস 10ত পাইছা তোমালোকে জি প্ৰবলেমছ কেটা পাইছা এই গুটেইবোৰ প্ৰবলেমছ কেটা তোমালোকে ৰিপিট নকৰিবা ঠিক আছে বা নিজেও যেকেটা তোমালোকে ভুল কৰিছা সেই ভুল কেটা কিন্তু ৰিপিট নকৰিবা ক্লাস 11ত যেতিয়া তোমালোকে চুজ কৰি যাবা আৰু নিজৰ যেটো ষ্ট্ৰীমটো হয় বহুত ধুনিয়া মতে ঠিক আছে ভাবি চিন্তি তাৰ পিছত তোমালোকে চুজ কৰিবা তোমালোকে আৰ্টস লবা সায়েন্স লবা নে কমাৰ্চ লবা বৰ ধুনিয়াকে তোমালোকে হেতু কৰিব লাগিব চুজ কৰিব লাগিব যি সকলে ধৰিলো অকমান কম নাম্বাৰ পাবা তোমালোকে কিন্তু হার না মানিবা তোমালোকে অবভিয়াসলি বেয়া লাগিব হেতু ময়ো জানো ঠিক আছে মই তোমাৰ জায়গা থাকিলে ময়ো হেতুৱে ফিল কৰিলো হয় বেয়া লাগিব কিন্তু হেই বেয়া লগা সময়টো যেন বহুত দিঘলীয়া হ'ব না লাগে তোমালোকে যেন অকমান দেৰি ভিতৰতে ঠিক আছে নিজক আৰু তুমি হেই প্ৰেৰণাটো দি যে মই আৰু বেছি ভাল কৰিব লাগিব তোমালোকে যেন উঠি আহা ঠিক আছে এই বস্তুটো তোমালোকক কিন্তু কৰিব লাগিবই তোমালোকে বেছি হেই তাতে হেই ডিপ্ৰেছনত সোমাই যাব নালাগে আৰু যি সকলে অবভিয়াসলি তোমালোকে বৰ ভাল ৰিজাল্ট কৰিবা তোমালোকে বহুত বেছি ফুৰ্তি থাকিবা তোমালোকৰ মা দেউতাৰ চকুত বহুত এটা কি কম মানে এটা এনেকুৱা হ্যাপিনেস থাকিব নহয় এনেকুৱা এটা সুখ থাকিব যেটো মানে পুৰা এক্সপ্লেইন কৰিব নোৱাৰা তোমালোকে হেতু চাবা অহা কালি হেতু কিন্তু তুমি ভালকে চাব পাৰিবা তোমাৰ মা দেউতাৰ চকুত চাব পাৰিবা আৰু তেওঁলোকেও তো কষ্ট কৰিছে তোমালোকে যেনেকৈ কষ্ট কৰিছা তেওঁলোকেও তেনেকৈ কষ্ট কৰিছে আৰু সেই কষ্টৰ ফলাফলটো তুমি তোমাৰ মা দেউতাক দিবা হেতু তাতকে বেছি ভাল কথা হ'বই নোৱাৰে হয় না নাই আৰু এই সেম কথা actually applicable হয় তোমালোকৰ টিচাৰ্ছৰ ওপৰটো ঠিক আছে তোমালোকৰ শিক্ষকৰ ওপৰটো তো শিক্ষক সকলেও কিন্তু তোমালোকক যেতিয়া তোমালোকে বৰ ভাল ৰিজাল্ট কৰিবা বা ধৰিলোৱা তোমালোকে উত্তীৰ্ণ হ'বা তেতিয়া ইৰেসপেক্টিভ যে তোমালোকে কিমান ভাল ৰিজাল্ট কৰিছা এতিয়া বহুত ভাল ৰিজাল্ট যেতিয়া কৰিছা অবভিয়াসলি তোমালোকে আৰু অকমান ধৰিলোৱা হেই প্ৰত্যাখ্যানটো পাবা কিন্তু যেতিয়া তোমালোকে কোনোবা যদি অকমান কম ভাল ৰিজাল্ট কৰিছা তাৰ মানে এটো নহয় হেই টিচাৰটো জানে যে তোমালোকে কিমান কষ্ট কৰিছা ওকে সো এই কষ্ট কেটা কন্টিনিউ কৰিব লাগিব হয় না নাই এই কষ্ট কেটা তোমালোকে কৰি থাকিব লাগিব আগন্তুক দিনতো তোমালোকে যে নিজৰ ক্যাৰিয়াৰ এটা ভাল ক্যাৰিয়াৰ এটা বনাব পাৰা সেই বস্তুটো বৰ ভালকে তোমালোকে লৈ যাব লাগিব বা হেই চলাই যাব লাগিব হয় সো এই বস্তু কেটা বহুত মোৰ কবলগীয়া আছিলে আজি আৰু কিছুমান কথা এটো হৈছে যে তোমালোকে এই যে স্ট্ৰীম সিলেকশন যেটো আছে ঠিক আছে হেতু চুজ কৰি অবভিয়াসলি তোমালোকে জানা যে আমি আৰ্টস আৰু সায়েন্স তোমালোকৰ কাৰণে আনিছো ঠিক আছে তো এই আমাৰ পৰাই তোমালোকে পঢ়িব পাৰিবা বৰ ধুনিয়াকে পঢ়িব পাৰিবা আমি বহুত কম সময় পাইছো তোমালোকক গাইড কৰিব কাৰণে বাট যিমান সময় পাইছো হিমানতে আমি বহুত চেষ্টা কৰিছো যে সব আমি দি দিও ঠিক আছে সেই তেনেকৈ চেষ্টাটো কন্টিনিউ থাকিব আমি আৰ্টছৰ কাৰণে আৰু সায়েন্সৰ কাৰণে কৰিম ঠিক আছে আগন্তুক দিনত হয়তো কমাৰ্চও আহিব ঠিক আছে বাট এতিয়া বৰ্তমান সায়েন্স আৰু আৰ্টছৰ কাৰণে আমি ফুল ফ্লেজ তোমালোকক হেল্প কৰিম আৰু এটা কথা আছে এটো হৈছে যে তোমালোকে মাৰ্কস ঠিক আছে জিয়ে পোৱা অবভিয়াসলি আমাক জনাবা হেতু তোমালোকে কেনেকুৱা কৰিছা বা তোমালোকৰ ফলাফলটো কি হৈছে আৰু আমি পাৰিলে অবভিয়াসলি তোমালোকক
আহি লগ ধৰিম ঠিক আছে তোমালোকে বহুত মানে এনেকুৱা ষ্টুডেণ্ট তোমালোকৰ ভিতৰত বহুত আছে যোনে বিচাৰিছা যে আমি লগ কৰোঁ বা তোমালোকৰ তাতে আহোঁ য়েছ মই পাৰ্চনেলি আহিম ঠিক আছে আমাৰ টিম আহিব চবেই আহিব তুমি তোমাৰ মাৰ্কছ যেতিয়া ভাল মানে হ'ব আৰু যেতিয়া আমি সেই চান্সটো পাম তোমাক লগ ধৰিবৰ কাৰণে ঠিক আছে আমি নিশ্চয় আহিম এনেকুৱাও হ'ব যে কাৰোবাৰ মাৰ্কছ কেইটা অকণমান ভাল নহয় তোমালোকে ক'ব পাৰা যে ছাৰ আমাৰ লগক কি লগ ধৰিব নাহে নেকি তোমালোককো নিশ্চয় লগ ধৰিব পাৰিম য়েছ কিন্তু এনেকুৱাও হয় যে আমাৰ এটা টাইম লিমিট থাকিব ঠিক আছে সেই টাইমত আমি যিমান পাৰিম আৰু যিমান কভাৰ কৰিব পাৰিম আমি সিমানে কভাৰ কৰিম চ' তোমালোকে নিজৰ মাৰ্কছ নিজৰ ৰোল নম্বৰ মাৰ্কছটো নহয় বাৰু নিজৰ পাৰ্টিকুলাৰ্ছ আৰু ৰোল নম্বৰছ এই গোটেইবোৰ বস্তু মই এটা ফৰ্ম তোমাক পিন কৰি দিম সেই ফৰ্মটো ফিল আপ কৰি তোমালোকে দি দিয়া ঠিক আছে আমাক জনাবা আমি তোমাৰ ঘৰত ঠিক আছে নিশ্চয় আহিম তোমাক লগ ধৰিবৰ কাৰণে আহিম হয় মই পাৰ্চনেলি তোমালোকৰ কাৰণে কিছুমান গিফ্টছ লৈ আহিম যোনে যোনে ভাল মাৰ্কছ আনিছা টপ কৰিছা ঠিক আছে এইটো কিহৰ কাৰণে হয় এইটো তোমাক আৰু বেছি প্ৰোৎসাহন দিয়াৰ কাৰণে হয় কিন্তু বাকীবোৰ এইটো নাভাবিবা যে কি কয় সিহঁতকে দিলে আমাক নিদিলে নেকি এনেকুৱা একো নহয় ঠিক আছে ইহঁতে কষ্ট কৰিছে আৰু বেছি কৰিছে তোমালোকেও সেই লেভেল অফ কষ্টটো কৰিব লাগিব চাগে কিবা এটা মিচিং আছিলে তোমালোকৰ সেই কষ্টত যিটোৰ কাৰণে ধৰি লোৱা অকণমান মাৰ্কছ কেইটা ওপৰত তল হৈছে চ' সেইটো যেন নহয় অ'কে আগন্তক যিকেইটা তোমাৰ পৰীক্ষা থাকিব সেইকেইটাত চ' সেইকাৰণে তোমালোকে সিমানটো কষ্ট কৰা আৰু যেতিয়া তোমালোকে ভাল ৰিজাল্ট কৰিবা তোমালোকে চাবা যেতিয়া ৰাতিপুৱা তোমালোকে ঘৰটোত দুৱাৰটো খুলিবা আমি তোমালোকৰ সন্মুখত থিয় হৈ থাকিম তোমালোকক এই যে কংগ্ৰেচুলেট কৰিবৰ কাৰণে ঠিক আছে আৰু নিশ্চয়কৈ তোমালোকে জনাবা কিন্তু তোমাৰ ৰিজাল্টটো কি হৈছে আৰু ফৰ্মটো তোমালোকে কিন্তু নিশ্চয় ফিল আপ কৰিবা বাকী বেছি টেনশ্যন তোমালোকে ল'বলৈ দৰকাৰ নাই অ'কে যেনেকুৱা তোমালোকে কষ্ট কৰা ঠিক আছে তেনেকুৱাই ফলটো হ'ব হয় না নাই চ' কষ্ট বহুত কৰা ঠিক আছে কষ্ট কৰিব কেতিয়াও তোমালোকে পিছত নাহিবা বা পিছ নপৰিবা যিমান পাৰা তোমালোকে কষ্ট কৰি যোৱা আৰু সেই কষ্ট ফলাফলটো বহুত ভাল হ'ব অ'কে চ' এইকেইটাই কথা মোৰ ক'বলগীয়া আছিলে তোমালোকক ঠিক আছে চ' অল দ্য বেষ্ট কালিৰ কাৰণে কালি D-Day হয় এণ্ড মই প্ৰে কৰোঁ যে চবৰ ৰিজাল্ট বহুত ভাল হয় যেন ঠিক আছে তোমালোকে চবেই যেন বহুত ভাল কৰা আৰু আমি সেই চান্স পাওঁ যে তোমালোকক সকলোকে যেন লগ ধৰিব আহোঁ ঠিক আছে থেংক ইউ ছ' মাছ গাইজ এণ্ড অল দ্য বেষ্ট কালি কিন্তু লগ ধৰিম আকৌ তোমালোকক ঠিক আছে তোমাৰ ৰিজাল্ট যেতিয়া ওলাব আকৌ লগ ধৰিম ঠিক আছে লাইভত লগ ধৰিম তাৰপিছত পাৰ্চনেলিও লগ ধৰিম মই নিজেও আহিম অ'কে থেংক ইউ ছ' মাছ